Nanglilo, nanglitang lilo, karbi risonim so arongaje, nanglitang lilo. Ningkan tharo krisir kebra troksi kebra pli aningkan pen katalon kapang ceng pining ningkan suri hinira krisir keb aningkan an di kebra po ang deng nang pleng tanglo. Karbia ke pur kimolo alira cham kidunai lapen kit henai arongaje henlo karbi risinuso arongaje. Wangpet non somindar arat doan. Sidipikok lagi gicing tang lepen alira cham kiduno nang pli kebra pong deng karbi risonim so arongaje lo. Card news bitu hin pen sangkur arat doana phanta. Likebra pong deng karbi risonim so arongaje hir jumila pena kardom pajari. Cardon. ৰঙেৰে ৰঙালী টাৰলাংছ সাংস্কৃতিক ক্ষেত্ৰ ৪৫ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আজি দ্বিতীয় দিনত পুৱা সংগীত গুৰু ৰাংচিনা চাৰ্পৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰ আৰম্ভ খটখটিত পুনৰ তেল পৰিবাহী গাড়ীৰ পৰা তেল চুৰি কাৰ্য আৰম্ভ তেল চুৰি কাণ্ডত একাংশ আৰক্ষী জড়িত থকাৰ অভিযোগ CRPF জোৱানক হত্যাৰ প্ৰতিবাদ জোৱানৰ আত্মাৰ সদগতিৰ কামনাৰে সহস্ৰ বন্তি প্ৰজ্বলন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ উৎসাহ আৰু আনন্দৰ ৰঙেৰে ৰঙালী হৈছে সাংস্কৃতিক ক্ষেত্ৰ টাৰলাংছ জিলাখনৰ ভিন্ন প্ৰান্তৰ কেচিএছৰ মাণ্ডলিকৰ অধীনত সাংস্কৃতিক গোষ্ঠীসমূহে ইতিমধ্যে ভৰি পৰিছে সাংস্কৃতিক মহোৎসৱ থলীলৈ পুৱা কাৰ্বিসকলৰ সংগীতৰ আদিগুৰু ৰাংচিনা চাৰ্পৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি তৰ্পণ কাৰ্য জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাংস্কৃতিক গোষ্ঠীৰে হেফু মুকৰাং আকলামত সাংস্কৃতিক সমদল কেচিএছৰ সভাপতি চন্দ্ৰ সিং ক্ৰৰ সাংস্কৃতিক পতাকা উত্তোলন আদি কাৰ্যসূচীৰে ৪৫তম কাৰ্বি যুৱ মহোৎসৱৰ আজি দ্বিতীয় দিন বৰ্ণিল কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় ইয়াৰ পিছতে সাংস্কৃতিক মহোৎসৱ থলীত বিভিন্ন চৰকাৰী বিভিন্ন বিভাগীয় প্ৰদৰ্শনী নৃগোষ্ঠীয় গৃহ নথিংপি আহেমৰ লগতে পৰম্পৰাগত বজাৰ মুকলি কৰা হয় এই সমূহ মুকলি কৰাৰ পিছতেই এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সহিত টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য পৰিষদৰ সদস্য সাংসদ বীৰেন সিং ইংতি প্ৰাক্তন সাংসদ ডাক্তৰ জয়ন্ত ৰংপি জিলাখনৰ ৪ বিধায়কসহ বহু ডিফু সাহিত্য সভাকে ধৰি বিভিন্ন সামাজিক সংগঠনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে আনহাতে মহোৎসৱৰ তৃতীয় দিনা অৰ্থাৎ অহাকালি পৰম্পৰাগত খেল ধেমালিৰ লগতে ভিন্ন নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব অহাকালি ভিন্ন সাংস্কৃতিক গোষ্ঠীৰ ডেকা গাভৰু দলৰ বিভিন্ন নৃত্য তথা ঢোলৰ শব্দই টাৰলাংছৰ আকাশ মুখৰিত হৈ পৰিব সমাজৰ কিছুমান দুৰ্নীতিমূলক কাণ্ড নিৰ্মূলত অত্যন্ত প্ৰহৰী হিচাপে আৰক্ষীক সাধাৰণ ৰাইজে প্ৰথমে ভৰসা কৰে কিন্তু এই আৰক্ষীয়ে নিজে দুৰ্নীতি কাণ্ডত নিমগ্ন হলে বা চুৰৰ অটপালি চাবলৈ দি নিজে চুৰৰ ভূমিকা পালন কৰে তেন্তে কি ক'ব আপুনি হয় এনে কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে আমাৰ ওচৰে পাজৰে কিন্তু ক'ত ঘটিছে এনে কাণ্ড জানিবলৈ চাওঁ হওক আমাৰ এই প্ৰতিবেদন হয় ৰক্ষকী যেতিয়া হ'ব ভক্ষ আমাৰ চৌপাশৰ শান্তি তথা সুস্থ বাতাবৰণ উঠিব ধোৱা চাঙত খটখটি আৰক্ষী চকী এলেকাত পুনৰ সংঘটিত হৈছে তেল পৰিবাহী গাড়ীৰ পৰা তেল চুৰি কাণ্ড কিন্তু এইবাৰ এনে কাণ্ডত আৰক্ষী জড়িত হোৱাৰ মহা অভিযোগ উঠিছে এই অভিযোগ তুলিছে তেল চুৰে ভালকৈ মন কৰক কি অভিনৱ কৌশলেৰে তেল পৰিবাহী গাড়ীৰ পৰা তেল চুৰি কৰে আৰু এই তেল চুৰি কাণ্ড এইদৰে সংঘটিত হৈছে খটখটি RCC ব্ৰিজৰ ওচৰত বিগত কেইবা মাহৰ আগতে এইদৰে তেল চুৰি কাণ্ড সংঘটিত কৰোতে ভয়ানক অগ্নিকাণ্ড সংঘটিত হৈছিল অঞ্চলটোত সেই অগ্নিকাণ্ডটোৰ পিছত কেইবাদিন নীৰৱ থকাৰ পিছত পুনৰ সৰব হৈ উঠিছে চুৰৰ দল ইপিনে এবাৰ দুৰ্ভাগ্যজনকভাৱে এই চুৰি কাণ্ডত খটখটি আৰক্ষী জড়িত থকাৰ অভিযোগ উঠিছে সমাজত শান্তি শৃংখলা অটুট ৰখাৰ কৰ্তব্যত নিয়োজিত
অতন্ত্ৰ প্ৰহৰীসকলে যদি চৰ্য প্ৰবৃত্তিত লিপ্ত হয় তেন্তে দেশ তথা সমাজৰ ভৱিষ্যত সুৰক্ষাৰ দায়িত্ব কাৰ হাতত বিশেষ প্ৰতিবেদক কাট নিউজ CRPF জোৱানক হত্যাৰ প্ৰতিবাদ হাৰুৱাঘাটত ইমৰান খানৰ প্ৰতিকৃতি দাহ জোৱানৰ হত্যাৰ প্ৰতিবাদ আত্মাৰ সদগতি কামনাৰে সহস্ৰ বন্তি প্ৰজ্বলন প্ৰতিবাদীৰ জম্মু কাশ্মীৰত ভাৰতীয় CRPF জোৱানৰ কনভয়ৰ ওপৰত সংঘটিত ভয়াৱহ আক্ৰমণৰ তথা ৪৬ জন জোৱানক হত্যা কৰা প্ৰতিবাদত শুক্ৰবাৰে কাৰ্বি আংলং জিলাৰ হাৰুৱাঘাটৰ স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ কৰে ঘটনাৰ আঁৰত পাকিস্তানৰ ষড়যন্ত্ৰৰ অভিযোগ তুলি হাওড়াঘাট ৰাইজে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰতিকৃতি দাহ কৰে লগতে নিহত জোৱানসকলৰ আত্মাৰ সদগতি কামনা কৰি হাওড়াঘাটত সন্ধিয়া সহস্ৰ বন্তি প্ৰজ্বলন কৰা হয় জম্মু কাশ্মীৰৰ যিটো পুলৱামাত আত্মঘাতী বোমা বিস্ফোৰণৰ লগত যিবিলাক পাকিস্তানী উগ্ৰবাদী আমি প্ৰথমে সক্ৰিয় দিব বিচাৰোঁ যে আমাৰ ইণ্ডিয়ান আৰ্মিৰ ওপৰত এনেকৈ অত্যাচাৰ যাতে আৰু নকৰে লগত জনতাক আমি চেতাৱনী দিওঁ যে আমিও শান্তিৰে থাকোঁ আৰু আমি আমাৰ শ্বহীদ সেনাসকলক আমি জনতাৰ আত্মাৰ সদগতিৰ কাৰণে আমি জনতাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ লগতে আমি এই যিবিলাক জেহাদীক আমি কঠোৰ ভাষাৰ সক্ৰিয় দিছোঁ যে বিগত দিনৰ এই কাৰ্যকলাপৰ পৰা বিৰত থাকিবৰ কাৰণে নহ'লে হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি পাহাৰত পাকিস্তানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ পাকিস্তান বিৰোধী শ্লোগান অব্যাহত ডগমগা নগৰত নগৰবাসী বন্তি প্ৰজ্বলন কৰি নিহত জোৱানসকলৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে কাৰ্বি পাহাৰত পাকিস্তানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ পাকিস্তান বিৰোধী শ্লোগান অব্যাহত ডগমগা নগৰত নগৰবাসী বন্তি প্ৰজ্বলন কৰি নিহত জোৱানসকলৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে বকলিয়াৰ পৰা ৰাজু কাঠাৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusur ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepakeng dan lo mati. Tangkalam lo ti oi cepakeng cita. Madhari, lo nalom klar beauty parlor long discount pi bom ke. Kalang ma, kona lo lake. Di foi ti arlo Iron Bridge adung rong supia long ke cengsi sopin so lapen so arlo tu kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopin so lapen soar lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off, hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tum tapada repin ben ahum rignol. Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion.
All kinds of facilities are available here, such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001-863-460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া কাৰ্বি সাহিত্যশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ সাংস্কৃতিক মহাসভা অসমে জনালে কাৰ্বি শিৰোমণিৰ উপাধিৰে সন্মান মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে এই উপাধি প্ৰদান অনুষ্ঠানত মুখ্য কাৰ্যবাহী হিচাপে উপস্থিত থাকি সাংস্কৃতিক মহাসভা অসমে বিভূষিত কৰা কাৰ্বি শিৰোমণিৰ সন্মানো প্ৰশস্তি পত্ৰ প্ৰদান কৰে সাংস্কৃতিক মহাসভা অসমে মুখ্য কাৰ্যবাহী সদস্যগৰাকী পাহাৰ ভৈয়ামত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সকলৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল অধিক কটকটীয়া কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব অৱদানৰ বাবে কাৰ্বি শিৰোমণি উপাধিৰে সন্মানিত কৰা হয় উল্লেখ্য এই উপাধি প্ৰদান অনুষ্ঠানত সাংস্কৃতিক মহাসভাৰ ৰাজ্যিক উপসভাপতি পবিত্ৰ কুমাৰ শৰ্মাই সভাখনত সন্মানীয় অতিথি হিচাপে যোগদান কৰা অসমৰ প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে লগতে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মৃণালিনী দেৱী আৰু অৱসৰপ্ৰাপ্ত শিক্ষা সতীশ চন্দ্ৰ শৰ্মাই লগতে টিম কাৰ্বি আংলঙৰ আটাইবোৰ কাৰ্যবাহী সদস্য পৰিষদৰ সদস্য তথা জিলা সাহিত্য সভা ডিফু সাহিত্য সভাৰ বিষয়াবৰ্গ তথা চহৰখন ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিসকলে অংশ লয় হাঞ্জালাংছত সংঘটিত পথ দুৰ্ঘটনা বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত চিলনীজানৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা NL01D5121 নম্বৰৰ বালি কঢ়িওৱা LP ট্ৰাকখন হাঞ্জালাংছৰ সমীপৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাষৰ পথাৰত বাগৰি পৰে জানিব পৰা মতে 500 সেফটি বালি কঢ়িয়াই চিলনীজানৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে গৈ আছিল ডিমাপুৰ অভিমুখে চিলনীজানৰ পৰা আহি হাঞ্জালাংছ সমীপৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সন্মুখত বাগৰি পৰে ডিমাপুৰ অভিমুখে গৈ থকা NL01D5121 নম্বৰৰ বালি কঢ়িওৱা ট্ৰাকখনৰ চালকে অধিক মদ্যপান কৰাৰ সন্দেহ অধিক মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে এইদৰে ট্ৰাকখন পথৰ দাঁতিত বাগৰি পৰে এই খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হয় ঘটনাত আহত চালকক চিকিৎসাৰ বাবে বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় উল্লেখ্য ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ